So, good morning. আমি উঠি এতিয়া মুচাক ধুই চাহ খাব লাগিব। এই পিঠাটো কি পিঠা হয়? এতিয়া চাউল যে বনায় পানী কৰি পেলাই নাজানো পিঠাৰ নাম পাহৰি গ'লোঁ। তো চাহ পানী খাই লওঁ, খোৱাৰ পিছত যদি ভাত খাব লাগে খাওঁ। আৰু কালি বহুত যিহেতু কষ্ট পাইছিলোঁ নোখোৱাৰ ফলত আজি টিফিন চিফিন পেক কৰি ল'ম বুলি ভাবিছোঁ। যদি হয়তো হয় নহ'লে দোকানত কিনিব লাগিব। এতিয়া আমাৰ পেহা কৈ আছোঁ যে ভূটানত আমি এণ্ট্ৰি নিদিয়ে বোলে। গৈ চাওঁ, চেষ্টা কৰিম। যদি সোমালোঁ নহ'লে গেটৰ পৰা ঘূৰিব লাগিব অৱস্থা আৰু ঠাই আছে। তাৰপৰা আমি বগামাটি যাম আৰু সিফালে যাম ভূটান। ভূটানৰ পৰা যদি যাব নোৱাৰোঁ তেতিয়াহ'লে তাত কিবা জোনাতন অঞ্চল আছে এইবিলাক দেখাম আৰু আপোনালোকৰ। তাৰপিছত যাম বগামাটিৰ পৰা ঘৰ। আৰু চবতকৈ স্পেচিয়েলি আজি একচুৱেলি বিয়া এখন আছে। তো বিয়াত মানে পেহাই আমাক বিয়াৰ এখন দায়িত্ব আছে। আমাক তিনিওকে পেহাই মানে আমাৰ দায়িত্বটো দিছে আৰু যে কাম কৰিব লাগিব বুলিকে। ইয়াৰ পৰা তাৰপৰা আহি পেলাই বিয়াত যাম। তো বিয়া চাবি কেনেকুৱা ইয়াৰ বিয়াবিলাক অলপ বেলেগ হ'ব কাৰণ গাঁৱৰ বিয়া টাউনতো একেবাৰে নহয়। তো এনজয় কৰিম ইয়াত আৰু বেলেগ আৰু ইয়াত এনজয়মেণ্টটো অলপ বেলেগ হয়। তাতে মানুহবিলাক ষ্টেণ্ডাৰ্ড বেছি এনজয় নকৰে। ইয়াত কিন্তু ফুল এনজয়। তো দেখাব চেষ্টা কৰিম। আমি গধূলি প্ৰথম বাকীখিনিক দেখাই ল'ম, তাৰপিছত ৰাতি বিয়া একচুৱেলি কালি আজি কাম বন আছে। তো আজিৰ পৰা ষ্টাৰ্ট কৰিম আৰু। তো ভিডিঅ'ৰ লগত জড়িত হৈ থাকিব। অ'কে কিমান কৰ চাইকেল চাফাই কৰি থ'লে দেৰিকৈ লেতেৰা হ'ব। দিছ ইজ ফেড্ৰিছ, এইটো আমাৰ ফেড্ৰিছ। চ' আহি গ'লোঁ আমি আৰু এতিয়া গৈ আছোঁ এই ভূটানলৈ। চ' লেটছ গো। নাজিৰা চাওঁ ধুনীয়া এইটো সেইফালে তালৈকে যাম। আৰু আৰ্মি কেম্প আছে দেখিছ এতিয়া কেম্পিং কৰিছোঁ। নদী আহিছিলে এইটো, এতিয়া পানী চানী নাই, অলপ পানী আছে। কিন্তু মজা ইয়াৰ আই ডণ্ট ন' কিবা এটা বেলেগ ফিলিংছ। যেতিয়া আমি এটাৰে সদায় থাকোঁ তো সেই ঠাইটোলৈ আমি বৰিং ফিলিং হয়। কিন্তু নতুন জেগাত যেতিয়া আহোঁ তো সদায় কি হয় এটা বেলেগ ভিতৰৰ পৰা এটা মানে হেপিনেছ যিটো মানে ফূৰ্তি ফাৰ্তা সেইটো মনটো আহি যায় পুৰা অট'মেটিকলি। আৰু বহুত ভাল লাগে বহুত মানে আজিতো বহুতে হেপি। চ' তালৈ গ'লে আৰু ভাল লাগিব চাগে। যদি ভিতৰলৈকে সোমাই দিয়ে একদম নক'বা কি ক'ম আৰু মানে ৱৰ্ড নহয় আহিব। চ' চাওঁ তালৈকে যাওঁ। যদিহে ভালকৈ সোমাব দিয়ে মানে ভাল লাগিব আৰু যদি সোমাব দিয়ে। অ' মাই গড আৰ্মি গাড়ী আহিছে। বহলাই বহে বহিলে বহিব কিনো যায় আহে চিনকি তেওঁৰে তোমাৰে মোৰে মিলনৰ খেতি বাজনা বাজনাতে জোনাকী জোনাকী
যিটো এতিয়া ঠাণ্ডা ঠাণ্ডা বতাহ আহিছে না ৱাও মা কচম কৈছে ইমান মজা লাগিছে না একদম সৰগত থকা যেন ফিলিং না এই নতুন ঠাই কাৰণে আহিব লাগে মানে মাইণ্ড পূৰা কুল হৈ যায় আৰু স্বাস্থ্যৰ কথা কালি কৈছিলোঁ যিহেতু আমাৰ যিটো চাইকেল ৰাইড সেইটো আমি গাড়ী যায় নাই আজিকালি গাড়ীত গ'লে আমাৰ মানে বমি বমি ভাৱটো হৈ যায় ঠিক আছে সেইকাৰণে চাইকেলত যাওঁ আমি আৰু চাইকেলত যোৱা যিটো মজা বেলেগ ক'তো নাই ক'তো নাই আৰু চাহ গাৰ্ডেন চাইফালে পূৰা টি গাৰ্ডেন আছে আমি অহা টাইমত টি গাৰ্ডেন সোমাই ৰখি যাম বাৰু দূৰ দূৰলৈকে আছে একদম ৱাও গেটটো কিন্তু বন্ধ হৈ আছে যাব দিব নাই সুধি চাওঁ কি কয় হ'ব দিয়ক সুধি চাওঁ দিয়ক কৰোণা আহি থকাৰ কাৰণে তো প্ৰতিটো গাড়ীক পূৰা চেনিটাইজ কৰিছে চেনিটাইজ কৰা চিষ্টেমটো হ'লে বেলেগ ওপৰৰ পৰা পানী পৰা ছাইডৰ পৰা তো গেটটো খুলি দিয়াৰ লগে লগে তো সেই প্ৰব্লেম যোৱা পাৰ্মিশ্যন নাপালোঁ আৰু মানে সিহঁতৰ ভূটান কমপ্লিট 2 বছৰৰ কাৰণে বন্ধ আছে যে টুৰিষ্টৰ কাৰণে আৰু কমপ্লিট 2 বছৰৰ পিছত 2 বছৰলৈকে নুখোলে চ' আমাৰ ইয়ালৈকে আহিলোঁ ভাল লাগিল তো নেক্সট টাইম আৰু আহিব লাগিব কাৰণ ভিতৰলৈকে গৈ নাপালোঁ আৰু নেক্সট টাইম ট্ৰাই কৰিম ভিতৰলৈকে কিন্তু যিখিনি এইবোৰ কৰিব নোৱাৰিলোঁ এতিয়া আহিলোঁ জাষ্ট কিন্তু মনটো আফচোচ থাকি গ'ল ভিতৰলৈকে সোমাব নিদিলোঁ 2 साल तक बंद है यार कोई बोला था पास बना ले तो चला जाएगा तो ऐसा सुना था लेकिन हुआ ही नहीं पास भी नहीं बना और जा भी नहीं पाया চ' কি ক'ম আৰু অলপ বেয়া লাগিছে যি নহওক নেক্সট টাইম আকৌ আহিম অ'কে নেক্সট টাইম আকৌ আহিম তো যাব সকলোৱে মোৰ লগত আহে যদি অলপ মনটো বেয়া লাগিব দেখাব লগা বহুত আছে তো যাম এতিয়া বেলেগ ফালে আছো নেক্সট আছে বগামাটি তো এতিয়া কি কৰোঁ এতিয়া বাজিল কেইটা টাইম হৈ গ'ল 9:52 যিটো হ'ল এতিয়া আমাৰ তাত এভেইলেবল টাইম আছে দিনটোলৈকে এতিয়া আমি যাম বগামাটি তো ব'লক বগামাটি ঘূৰি আহোঁ আৰু বগামাটি ঠাইখিনি দেখাই আহোঁ কেনেকুৱা আমিও যাই পোৱা নাই আৰু যিসকলে গৈ পোৱা নাই একচুৱেলি পিকনিক স্পট হয় আৰু তাৰ আগতে কিবা ঠাই এইখিনি স্পট আছে সেইটো দেখাই যাম বাৰু তালৈকে ব'লক তাৰপিছত সেইখিনি দেখাই পেলাই ভিডিঅ'টো ষ্টপ কৰিম অ'কে তো ব'লক পিকনিক স্পটেই দেখাই দিওঁ ঠাইবিলাক ভাল লাগে আৰু ফ্ৰাইড ৰাইচ খাই বেছি কথা নাপাতো খাই লওঁ ভোকত মই মৰি আছোঁ খাই লওঁ খাই কেনেকুৱা বিন্দাছ তাৰপিছত ভিডিঅ'টো কণ্টিনিউ কৰি থাকোঁ বহুত ভোক লাগিছে খাই লওঁ একদম ভিডিঅ' যদি নকৰা গৈছে ডাইৰেক্ট এতিয়া যাওঁ আৰু পিকনিক স্পট দেখাম পে'মেণ্টটো কৰিলে আন্দি অঁ কিমান হ'ল অ'কে পে'মেণ্টটো কৰিলোঁ চাব ইয়াতো বন্ধ ইয়াতো গেট লগাই দিছে আগতে গেট নাছিল গম না আজিৰ পৰা কমেও 4 বছৰমান আগতে আহিছিলোঁ মই আৰু সেইটো চাইডে এখন যিমান গাঁও আছে মজা লাগি গৈ তো পৰিৱেশটো ভাল আছিল কিন্তু ইয়াতে চালোঁ যে ইয়াতে গেট লগাই দিছে আৰু ইয়াতে বন্ধ কি কৰোঁ এতিয়া ভালকৈ ভাবি আছোঁ এতিয়া ৰিটাৰ্ণে যাব লাগিব উপায় নাই বগামাটি যোৱা এটা লাষ্ট অপশ্যন আছে গোটেইকেইটা অপশ্যন বন্ধ হৈ গ'ল তো কি সুধি চাব পাৰি নেকি যাওক নাজানা পাতি নাজানা What a feelings, yaar. So, I can explain. প্ৰকাশ কৰিব নোৱাৰি কি মানে মজা লাগিছে আৰু জুলনাদলন চাব গৈ জুলনাদলন দেখা নাপালোঁ আহি পালোঁ বগামাটি চাম চব বহুত ঘূৰিলোঁ বহুত কষ্ট কৰিলোঁ নোপোৱাকৈ বুলি নকওঁ তো ভাত পানী খাই আহিছিলোঁ যদিও বহুত এনজয় কৰিলোঁ বহুত মানে গা ধুম অলপমান ভাবিছোঁ পানী মজা ধাৰ আছে গুৱাই নিব নেকি নাজানো নিলেও নিব আৰু মই গা ধুম তো চাওক মই গা ধুলাম সেইকেইটা দিগন্ত এতিয়া মই তাত গৈ আছোঁ ৰ তাত গৈ অলপ এনজয় কৰোঁ এটাৰ লগত बस অলপ টাইম থাক ইয়াতে ৰেষ্ট টেষ্ট কৰি আহি আছোঁ মই গা ধুই দিলোঁ মজা ঠাণ্ডা গা পা ধুই লৈ কথা পাতি আছোঁ এতিয়া বহুত ঠাণ্ডা লাগিছে আৰু সেই ৰক্ষা চ' মোবাইল থৈ দিওঁ তাতে কিবা কাৰণে পৰি যায় পানীত তো কাম হৈ গিয়া খাৰাপ পানী পৰি গ'ল জোকাৰি আছোঁ
His mobile is gone. All the time I go there. মোবাইলটো পানীত পৰি গ'ল Photo লাগিলে বগা মাটিত পাৰ্টি কৰি গ'ল তাৰ মোবাইল পানীত পৰি গ'ল কি হয় এতিয়া ঠিক নাই 26,000 মোবাইল গলে কি হয় এই ভগৱান কি হয় মানে তাৰ মোবাইলটো ঠিকে আছে বোলে কেমেৰা অন কৰ চা কেমেৰা অন কৰি চাই আছে ফাইনালি মোবাইল পানী মোবাইল গ'ল পানীত পৰি তাৰ পানীত পৰি দুখ লাগিছে যদি হেপি আছে মোবাইল এই বগাবাটী নদীৰ পাৰত বহি লৈ চিপ তাৰপিছত কেক খোৱাৰ মজা বেলেগ আৰু নকবি আৰু লগৰটো মোবাইল পৰি গ'ল বেলেগ কথা যে ইমান সোনকালে উঠালে নহয়তো বেয়া হ'ল পানী সোমোৱা নাই আৰু ভাত পানী খোৱা ভোক লাগিছে তো কেক আনিছিলোঁ কেকৰ পানী লগত কেকে খাইছে যে খোৱাই নাই আমি লাইকৰ ওলাম আৰু ভোক লাগিছে ঘৰলৈ যাম আৰু চাইকেল কেইটা এতিয়া তিনিখন চাইকেল তাকে ধোৱা গ'ল সিহঁতক ৰেষ্ট দিছোঁ অলপমান কিন্তু নক'বা আৰু একদম গা ধুলোঁ বৰ জীপ ঠাণ্ডা পানী বাপ্পা গা একদম বিষাই যায় আমি লাইকে ওলাওঁ তো ইয়াৰ পৰা ডাইৰেক্ট ঘৰলৈকে যাম আৰু ব্লগ এতিয়া নবনাওঁ আৰু তো সেই টিচাৰ যাম বুলি ভাবিছিলোঁ এতিয়া এইফালে পাৰিছে আৰু পাৰ হ'ব পইচা লাগে এতিয়া দেৰি হৈছে অলৰেডি আগৰ পৰা কোনেও কৰি আছে সোনকালে যাবৰ কাৰণে তো বহুত ভাল লাগিল কি ক'ম চবফালে গানা বাজনা বাজি আছে আহিব বহুত ধুনীয়া প্লেচ পিকনিকৰ কাৰণে যে আহিব বিচাৰে মানে নক'ব আৰু আমি চাইকেল ৰাইড কৰি আহিলোঁ বহুত এনজয় কৰিলোঁ বহুত আহিব নিশ্চয় ভাল লাগিব বগাবাটী বাই বাই কৰোঁ আৰু এনজয় কৰিলোঁ বহুত গা পা ধুলোঁ কিবা কিবি কৰিলোঁ আৰু জাগা চাওক না চাব লগা যাওঁ আৰু বহুত আগলৈকে আছে মই আমাৰ যাব ইচ্ছা নকৰিলোঁ এতিয়া অলৰেডি ভোকৰ ৰাখি আৰু পেহীহঁতে ফোন কৰি মাতি আছে সোনকালে আহিব লাগে তো যাওঁ নেক্সট টাইম পিকনিকৰ কাৰণে আহিম আজি জাষ্ট আমি ঘূৰিব আহিছিলোঁ জেগা আৰু পিছত ভোটে চোটে ঘূৰিলোঁ ভাল লাগিল চ' এতিয়া ৰাতি আকৌ বিয়াত যাম আজি নাই কালি আছে আৰু তো আজি ব্লগটো ইয়াতে সমাপ্ত তো যদিহে ব্লগটো ভাল লাগিল মানে ভিডিঅ'টো তো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে কমেণ্ট কৰি জনাব যে কেনেকুৱা হৈছে বস্তুটো মানে চৰি ভিডিঅ'টো যদি ভাল লাগে প্লিজ ক'ব আৰু যদিও কিবা কমি আছে বা মানে কিবা কমি মানে কি বুলি ক'ম আৰু মানে কিবা যদি দিব পাৰোঁ মই ইয়াতে সেইটো মোক জনাব কেনেকুৱা কি হয় তো নিশ্চয় মই কৰিম চ' কি ক'ম আৰু আই এম হেপী আৰু আপোনালোকে হেপী থাকক আহি ভাল লাগিল বহুত থেংক ইউ ফৰ ৱাচিং এণ্ড অ'কে বাই বাই নেক্সট ব্লগ আৰু লগ পাম নেক্সট ব্লগ হ'ব চাগে বিয়াত যাম যদি এই গাঁৱলীয়া বিয়াটো অলপমান ডিফাৰেণ্ট হয় তো বিয়ালৈকে যাম নে দিগন্ত বিয়াত যাম তো বিয়াৰ ব্লগ নিশ্চয় দেখা হ'ব যদিহে মই যাম আৰু যাৰ প্লেনিং কৰিছোঁ যদিহে যাওঁ নিশ্চয় দেখা হ'ব অ'কে বাই বাই টেক কেয়াৰ সকলোৱে ভালে থাকিব আৰু সদায় হাঁহি থাকিব জীৱনটো আহিছে হাঁহিৰ টেনশ্যন থাকক বা দুখে থাকক যিকোনো নহওক এনি টাইম এটা হাঁহি উঠত থাকিব লাগে তেতিয়া লাইফটো অলপ বেটাৰ হৈ যায় চ' ৰাখোঁ বাৰু বহুত ক'লোঁ বাই বাই বুলিকৈ বাই বাই